ৰাস্তা ফালে মাতিছে ৰ'ব আপোনাক কোৱা নাই প্ৰথমতে ৰাতিপুৱা পানী টিং কঢ়িয়ালো মানে এইবিলাকক দিবৰ বাবে তো তাৰপিছতনো কি আৰু অলপমান বহিছিলোঁ তেনেকুৱাতে মোলৈ মেছেজ এটা আহিল তো তাৰে পিছত ফোন এটা আহিল আৰু ফোনটোৰ পিছতে পাৰ্চেলটো কেনেকুৱা কি হ'ল মজাকে চাওক বতৰটো ৰাতিপুৱা এনেকুৱা পৰিৱেশ তো ভাবিলোঁ পানী এক টিং আনি ফুলখিনিত দি দিওঁ আৰু সিদিনা লেচু পুলিটো ৰুইছোঁ তাতো দিওঁ তো গতিকে টিউবৱেল আহি পালোঁ আৰু টিউবৱেলৰ অৱস্থাটো এনেকুৱা প্ৰায় 5 মিনিটমান যুঁজিলোঁ তো তাৰ পিছত পানীখিনি ওলালে তো এনেকুৱাই আৰু গম পাইছে তো উপায় নাই আৰু প্ৰায় টিউবৱেলবিলাকৰ ৰাতিপুৱাই এইটো সমস্যা হয়েই তো একো নাই ওচৰত পানী একমগ থাকিলে কামবিলাক হৈ যায় আৰু বাৰু আহি পালোঁ আৰু ধুনীয়াকৈ ফুলবিলাকত দিয়া লাগিলোঁ তো তাৰপিছত লেচু পুলিটোত ধুনীয়াকৈ দিয়াৰ পিছত ৰাস্তাফালে আহিলোঁ আৰু চাব পাৰে সেইফালে অলপমান ভল্টেজটো বাঢ়িছে আৰু ভাবিলোঁ চকীখন আনি অলপমান বাঁহনিৰ তলতে বহোঁ চেপা কামোৰ খাই কিন্তু তেনেকুৱাতে এটা সৌভাগ্যজনক কথা ইমান দিন অপেক্ষা কৰাৰ পিছত মেছেজটো আহিল ৰাইজসকল পাৰ্চেল আহিছে পাৰ্চেল বলক কি দেখুৱাই আছোঁ ৰাস্তা ফালে মাতিছে এডাল কি দেখিছে কি মানে বিপদ ৰ'ব আপোনাক কোৱা নাই গৈ আছোঁ বাৰু ৰাইজ ধুনীয়াকৈ পাৰ্চেলটো আহিল কিনো পাৰ্চেল কি আছে ভিতৰত কেনেকুৱা কি মই এটা লং ভিডিঅ' প্ৰস্তুত কৰিম এতিয়া আৰু আপোনালোকে চাব দিয়ক বাৰু আজিলৈ মানে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত দিয়ক তেন্তে বাই বাই